নমস্কাৰ, মই জেস্মিনা চুলতানা পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই। বহুদিন পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি হৈছে মেডামে মেফি। সকলো হোমবাগী ৰাজ্যলৈ মেডামে মেফিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বলকচোন আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 17 জানুৱাৰীত মোৰ বাৰ্থডে আছিলে। চ' বাৰ্থডেত মই কিছুমান উপহাৰ পাইছিলোঁ সৰু সৰু, আৰু উপহাৰৰ লগত সৰু ডাঙৰ কোনো কথা নাই। কি পাইছিলোঁ আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। মোৰো এটা স্মৃতি হিচাপে ৰখি যাব ভিডিঅ'টো। বলকচোন দেখুৱাইছোঁ কি পাইছিলোঁ। এইযোৰ হৈছে ইয়েৰিং। মোক এইযোৰ পিংকে দিছিলে। বলক এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে, জনাব দেই। ধুনীয়া আছে। মই ভাল পাওঁ সৰু সৰু ডাঙৰ বস্তু, মোৰ একেবাৰে পচন্দ নহয়। ভাল লাগিছে ন কিবা এটা, মোৰ বহুত ভাল লাগিছে। কিবাটো ট্ৰাই কৰি চাওঁ। সঁচাকৈ বহুত ধুনীয়া লাগিছে। থেংক ইউ পিংকি। এইটো হৈছে এটা কুৰ্তি। মোৰ সঁচাকৈ বহুত ভাল লাগিছে কুৰ্তিটো। এইটো মোক গিফ্ট কৰিছিলে আমাৰ ষ্টাফৰ ল'ৰাকেইজনে মিলি। ঋষিকেশ, ঋতিক, শিৱম, দেৱাশিষ, বনজিত, ইহঁতলৈকে বহুত বহুত ধন্যবাদ জনাইছোঁ। সঁচাকৈ এবাৰ ট্ৰাই কৰি চাইছোঁ কেনেকুৱা লাগে জনাব বাৰু। কেনেকুৱা লাগিছে বাৰু, ভাল লাগিছেনে মোৰ কুৰ্তিটোৰে? মোৰ কিন্তু বহুত ভাল লাগিছে দেই। বাকীখিনি চাই লওক। তাৰপিছত আহিলে এইটো কফি কাপ, তাৰে লগত এই পুতলাটো। আৰু মোৰ পুতলা সদায় প্ৰিয়, বহুত বেছি প্ৰিয়। আৰু কাপটো সঁচাকৈ ভাল লাগিছে, কিন্তু মই খোলা নাই, মৰমতে ৰাখি থৈ দিছোঁ। এইটো মোক গিফ্ট কৰিছিলে আমাৰ দাদা এজনে। চ' বহুত ভাল লাগিছে মোৰ এইটো। বিশেষকৈ মানে পুতলাটো মোৰ বহুত ফেভৰেট হয়। সৰু হওক ডাঙৰ হওক, পুতলা মোৰ বহুত বেছি প্ৰিয়। আৰু বাপিদালৈ ধন্যবাদ। এইটো মোক বাপিদাই দিছিলে। নেক্সট এইটো নিভবাই দিছিলে মোক কফি কাপ। ভাল লাগিছে কিবা এটা। ইয়াত লিখা আছে উইথ বেষ্ট উইচেছ অন ইয়ৰ বাৰ্থডে, হোপ দিছ বিউটি উইথ এ ব্ৰাইটনেছ অফ উইচেছ এডিজ মোৰ কালাৰ এণ্ড ইয়ৰ স্পেচিয়েল ডে। সঁচাকৈ এনেকুৱা সৰু সৰু উপহাৰ বোলে বহুত শান্তি দিয়ে মনত। এইটো তাৰ লগত আছিলে। এই পেকেট হৈছে বিন্দি, মানে ফুটা। মই ক'লা ভাল পাওঁ, কিন্তু বগাও মোৰ ফেভৰেটে হয়। থেংক ইউ নিভাবা। আৰু এইটো এটা কুৰ্তি হয়। এইটো মোক দিছিলে আমাৰ ছাইডৰ ৰুমত থকা ভণ্টিও হ'ব, বাইদেউ হ'ব, কি বুলি ক'ম মই নাজানো। কিন্তু কুৰ্তিটো মোৰ ভাল লাগিছে। এবাৰ ট্ৰাই কৰি চাওঁ। মই যিহেতু আজিলৈকে একো ট্ৰাই কৰাই নাই বাৰ্থডে বস্তু, ভিডিঅ' এটা বনাবলৈ ৰাখি থৈ দিছিলোঁ। দেখুৱাই আছোঁ ৰ'বা। সঁচাকৈ কালাৰটো ধুনীয়া লাগিছে আৰু পিন্ধিবলৈও ধুনীয়া, কমফৰ্টেবল হয়। আৰু এটা সৰু বস্তু আছে, এইটো দেখুৱাই আছোঁ। এইযোৰ একযোৰ ইয়েৰিং। এইযোৰ মোক অলকাবে দিছিলে। ত' এইযোৰো চাম কেনেকুৱা লাগে মোৰ লগত। ভালে লাগিছে, মিনি। আৰু মই এনেকুৱাই ভাল পাওঁ সৰু সৰু কাণফুলি। ধুনীয়া লাগিছে মোৰ।
শাইনিং কৰে কিবা এটা ভাল লাগে আৰু লাষ্ট এটা গিফ্ট আছে এই গিফ্টটো মোৰ বহুত বেছি প্ৰয়োজনীয় আছিলে আৰু বহুত বেছি ভালো লাগিছে সেইটো গিফ্ট পাই দেখুৱাইছোঁ ৰ'ব এডাল সেলফি ষ্টিক আৰু এডাল মোক গিফ্ট কৰিছিলে নিবাবা ভিন্দেও তো সুৰজিৎ ভিন্দেলৈ অশেষ ধন্যবাদ মোৰ এটা বহুতেই প্ৰয়োজন হয় কাৰণ মই যিহেতু ভিডিঅ' বনাওঁ সৰু সুৰা চাই লওঁ কি হয় ভৱিষ্যতত তো এইটো মোৰ সবচে মূল্যৱান বস্তু ক'ব গ'লে বহুত ভাল লগা বস্তু কিন্তু তেওঁলোকে নাজানে যে মোৰ এইটো চি টাইপ লাগিব আনি দিছে এইটো সৰু পিনৰ তথাপিও মই এইটো ইউজ কৰিম পাৰিলে চাই ল'ম এইটো দোকানত এক্সচেঞ্জ কৰিব পাৰি না নোৱাৰি চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে নমস্কাৰ